নমস্কাৰ বন্ধুসকল, আজি ভিডিঅ'টোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ বাবে এটা ইম্পৰ্টেণ্ট ন'টিছ আছে। যিসকল কেণ্ডিডেটে SSC GD ৰাইফলমেন SSF সেইবিলাকৰ কাৰণে ফিল আপ কৰিছিলে, সিহঁতে স্লট বুকিং কেতিয়া হ'ব সেইটো হয়তো জানিব বিচাৰি আছে। আৰু ইউটিউবতো বহুতো ফেক ভিডিঅ' চলি আছে, স্লট বুকিং আৰম্ভ হৈ গৈছে, কেনেকৈ কৰিব লাগে। এইবিলাক আচলতে ফেক ভিডিঅ' হয়। আপোনালোকে তাৰ চক্কৰত সোমাব নালাগে, কাৰণ মই চাইছিলোঁ ইউটিউবত বহুতো ইউটিউবাৰে বনাই আছে, মানে সিহঁতো এডিট কৰি পিনি বস্তুকেইটা ক্ৰিয়েট কৰি পিনি নিজে ক্ৰিয়েট কৰি পিনি অপশ্যনকেইটা তেনেকৈ কৰি আছে। গতিকে SSCৰ ফালৰ পৰা 17 তাৰিখে আপোনালোকে ইয়াত দেখা পাইছে 17/2/2026 তাৰিখে এটা অফিচিয়েল ন'টিছ মুকলি কৰিছে। এই ন'টিছ মতে আপোনালোকে স্পষ্ট হ'ব যে কেতিয়া SSC GD 2026ৰ স্লট বুকিং আৰম্ভ হ'ব। গতিকে ভিডিঅ'টোৰ শেষলৈ আপোনালোকে লাগি থাকিব, আৰু চেনেলটোত যদি নতুনকৈ আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো দবাই দিব। ইয়াত আপোনালোকে দেখা পাইছে দ্য কম্পিউটাৰ বেছড এক্সামিনেশ্যন ফৰ কনষ্টেবল ইন চেণ্ট্ৰেল আৰ্ম ফ'ৰ্চ এণ্ড SSF ৰাইফলমেন ইন আছাম ৰাইফল। এইটো এক্সাম আপোনালোকৰ ডেট দিয়া আছিলে 23 ফেব্ৰুৱাৰী 2026, কিন্তু সেইটো কেঞ্চেল কৰা হৈছে। আপোনালোকৰ ন'টিছ আহিছিলে 2/1/2026 তাৰিখে। সেইটো ন'টিছটো দি 23 ফেব্ৰুৱাৰী 2026 পৰা আপোনালোকৰ যিটো এক্সামিনেশ্যনটো আৰম্ভ হ'ব বুলি কোৱা হৈছিলে, কিন্তু এই এক্সামটো পষ্টপন কৰা হৈছে। আৰু ইয়াত কোৱা হৈছে যে স্পষ্টভাৱে ফ্ৰেছ ডেট উইল বি এনাউন্স ইন ডিউ কোৰ্ট, মানে যেতিয়া আপোনালোকৰ এক্সামিনেশ্যন ডেট দিয়া হ'ব তাত ন'টিছ দিয়া হ'ব, ন'টিছ মতে হ'ব। আৰু এটা ইম্পৰ্টেণ্ট কথা ইয়াত লিখা আছে, দ্য স্লট ছিলেকশ্যন ফেকাল্টি উইল নট বি এপ্লিকেবল ফৰ এবভ এক্সামিনেশ্যন। দ্য চিটি লাইভ উইল বি মেড 8 to 10 days বিফ'ৰ কমেন্সমেণ্ট অফ এক্সামিনেশ্যন। এতিয়ালৈকে যিটো স্লট ছিলেকশ্যনটো হোৱা নাই, আৰু যেতিয়া চিটি লাইভটো হ'ব এক্সামিনেশ্যনৰ 8 পৰা 10 দিন আগতেই হৈ যাব। আৰু যিটো এডমিশ্যন চাৰ্টিফিকেট অথবা এডমিট কাৰ্ড, SSCত এডমিশ্যন চাৰ্টিফিকেট বুলি দিয়ে এডমিট কাৰ্ডটো, সেইটো জেনেৰেট হ'ব আপুনি যিটো ডেটত স্লট বুকিংটো কৰিছে তাৰ 2-3 দিন আগতেহে আপোনালোকে এডমিট কাৰ্ডটো ডাউনলোড কৰিব পাৰিব। গতিকে এইটো এটা অফিচিয়েল ন'টিছ হয় SSCৰ ফালৰ পৰা। গতিকে আপোনালোকে ফেক ইউটিউব ভিডিঅ'ৰ মাধ্যমেদি আপোনালোকে যাতে ভুল নুবুজে তাৰ বাবে এইটো ন'টিছ দিয়া হৈছে। গতিকে ভিডিঅ'টো চাই কেনেকুৱা লাগিল জনাবলৈ নাপাহৰিব। কিবা অসুবিধা থাকিলে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। গতিকে আকৌ লগ পাম নেক্সট ভিডিঅ'ত, তেতিয়ালৈ ধন্যবাদ।